সাবস্ক্রাইব কৰক আমাৰ চেনেলটো আৰু বেল আইকনটো দবাই দিয়ক। নমস্কাৰ, মই সংগীতা ডেকা। এতিয়া মই আহি আছোঁ মানে আছামিজ থিয়েটাৰ এটা নতুন ইউটিউব চেনেল, খুবেই এটা ধুনীয়া চেনেল যাৰ থ্ৰুদি মানে অসমীয়া এক্টৰ এক্ট্ৰেছ গোটেইখিনিৰে মনৰ কথা আৰু গোটেই ভ্ৰাম্যমান জগতৰ মানে সকলোৰে মনৰ কথা খুব ধুনীয়াকৈ এই চেনেলটোৰ যোগেদি প্ৰকাশ পাইছে। গতিকে এই চেনেলটোক সমগ্ৰ অসমবাসীয়ে যাতে ছাবস্ক্ৰাইব কৰে, লগতে লাইক কৰে, শ্বেয়াৰ কৰে আৰু যাতে কমেণ্ট কৰে। থেংক ইউ। নমস্কাৰ, প্ৰথমতে আমাৰ ইউটিউব চেনেলটো আপোনাক স্বাগতম জনাইছোঁ। থেংক ইউ। প্ৰথমতে আপোনাৰ বায়োগ্ৰাফিটো জানিব আপোনাৰ ঘৰ ক'ত? মোৰ একদম অৰিজিনেল ঘৰ মোৰ বাইহাটা চাৰিআলি, দেউতাৰ মানে জন্মস্থান, কিন্তু মোৰ জন্ম হৈছে সোণাপুৰত। হয়, ঘৰত কোন কোন আছে? মোৰ মা দেউতা আছে আৰু মোৰ ভণ্টি এগৰাকী আছে। এতিয়া মই বৰ্তমান মেৰিড হয়, গতিকে মোৰ হাজবেণ্ড আৰু মই এতিয়া বৰ্তমান পাঞ্জাবাৰীত থাকোঁ। হয়, অৰূপ দা? হয়, অৰূপ বৈশ্য। ভাগ্যদেৱীত থিয়েটাৰ আছে অৰূপ দা? হয় হয় হয়, ভাগ্যদেৱীত আছে। ভ্ৰাম্যমান থিয়েটাৰ আপুনি কোনে আগ্ৰহ জনাইছিল ভ্ৰাম্যমানত আহিবলৈ? আচলতে মই একদম সৰুৰ পৰা ডান্স কৰিছিলোঁ, তো মই ক্লাছিকেল, অডিচি আৰু সত্ৰীয়া বিশাৰদ কমপ্লিট কৰিছোঁ। তো মই ডান্স কমপ্লিট কৰাৰ পিছত মই শ্ব'জ কৰিছিলোঁ বহুত। শ্ব' কৰি থাকোঁতে মোৰ ফাৰ্ষ্ট অফাৰটো তেতিয়া CD ফিল্ম চলিছিলে, আজিৰ পৰা 10-11 বছৰ আগত। তো CD ফিল্ম এখনৰ কাৰণে অফাৰ আহিলে। সেইখন কৰাৰ পিছত 5-6খনমান কৰাৰ পিছত মোৰ প্ৰথম মানে হেঙুল থিয়েটাৰৰ পৰা অফাৰ আহে। আমাৰ ফটো হয় হয়, চকু নাটকখন আছিলে। হয় হয়। আপোনাৰ গুৰু কোন হয়? গুৰু মানে কোনটো টপিকত? ড্ৰামা নে? ড্ৰামা আপোনাৰ? মোৰ একদম প্ৰথমতে গুৰুৰ নাম ল'ব লাগিলে, মই ক্লাছিকেল ডান্সাৰ যাৰ ওচৰত মই শিক্ষা গ্ৰহণ কৰিছোঁ, তেখেত হৈছে শ্ৰদ্ধাৰ ধন হাজৰিকা ছাৰ, নেক্সট হৈছে গৰিমা হাজৰিকা মেম। আৰু ড্ৰামাৰ গুৰু বুলি ক'বলৈ মোৰ তেনেকুৱা বিশেষ গুৰু নাই, কাৰণ মই আনুষ্ঠানিক শিক্ষা ড্ৰামাৰ কাৰণে নাই লোৱা। মই ডান্সৰ থ্ৰুদিয়ে ড্ৰামা কৰিছোঁ আৰু মোৰ প্ৰথম হেঙুল থিয়েটাৰৰ মঞ্চতে মই ফাৰ্ষ্ট ড্ৰামা কৰিছোঁ। তাৰ আগতে মই কোনো এমেচাৰ বা কোনো তেনেকুৱা নাটক নাই কৰা। ভ্ৰাম্যমানৰ আপোনাৰ কোনটো গুণ বেছি ভাল লাগে? গুণ মানে মোৰ এটাই ভাল লাগে যে মানে বহুত ভাল লাগে, কিন্তু তাৰ মাজত চবতকৈ প্ৰিয় মানে কথাটো হৈছে ভ্ৰাম্যমানত যে বহুত মানুহক লগ পোৱা যায়, বহুত ধৰণৰ মানুহ, বহুত ধৰণৰ পৰিৱেশ লগ পোৱা যায়, যাৰ পৰা বহুত কথা শিকিব পাৰি। আৰু বেয়া গুণ কোনটো ভ্ৰাম্যমানৰ? বেয়া গুণটো এটাতো ক'বই লাগিব যে ঘৰৰ পৰা বহুত আঁতৰত থাকিব লাগে, নিজৰ মা দেউতা বা নিজৰ ফেমিলি বহুত মিছ কৰা যায়, অকেজনবিলাক মিছ কৰা যায়। ভ্ৰাম্যমানৰ হয় অৰূপ দাই কিবা কয় নেকি? নাই নাই নাই, মই যেতিয়া ভ্ৰাম্যমান আহিব নোখোজোঁ, মই যোৱা বছৰ গেপ লৈছিলোঁ, তেতিয়া সি মোক মানে গালিহে পাৰে যে তোমাৰ টেলেণ্ট আছে, তুমি দেখাত তোমাৰ ষ্টেজত ভাল লাগে, তুমি এক্টিঙো ভাল কৰা, ডান্স ভাল কৰা, তুমি কিয় বহিব লাগে, গতিকে তুমি ভ্ৰাম্যমান যোৱা। গতিকে মোৰ মন নাথাকিলেও মই অৰূপৰ কাৰণে ভ্ৰাম্যমান আহিবলগীয়া হয়। চলচ্চিত্ৰ অভিনয়ৰে ভ্ৰাম্যমান জগতলৈ কিয় আহিলে? ভ্ৰাম্যমানত মই একচুৱেলি আহিম বুলি অহা নাছিলোঁ, সেইটো আনএক্সপেক্টেডলি হৈ গ'ল মানে, কিন্তু ইমান ভাল এটা সেয়া হৈ গ'ল মোৰ লগত, মানে মই এতিয়া আহি পেলাই বহুত সুখী ভ্ৰাম্যমানত। আপোনাৰ ভ্ৰাম্যমানত দৰ্শক হৈ ভাল লাগে নে আপোনাৰ অভিনেত্ৰী হৈ বেছি ভাল লাগে? নাটক কৰি বেছি ভাল লাগে নে আপোনাৰ দৰ্শক হৈ বেছি ভাল লাগে? এতিয়াতো বৰ্তমান এক্টিঙে কৰি আছোঁ, গতিকে দৰ্শকৰ অভিজ্ঞতাটো মই সঁচা কথা ক'ব গ'লে মই আগতে ভ্ৰাম্যমানৰ নাটক চাই পোৱা নাই। সৰুৰ পৰাই তাৰমানে আমাৰ তাত পৰিৱেশেই নাই, মানে সোণাপুৰত খুব কম থিয়েটাৰ যায়, এতিয়াও ইনফেক্ট কম থিয়েটাৰ যায়, গতিকে মই থিয়েটাৰ আগতে দেখি পোৱা নাছিলোঁ। ফাৰ্ষ্ট মই যেতিয়া থিয়েটাৰ কৰিবলৈ আহোঁ, তেতিয়াই মই মানে ভ্ৰাম্যমান বস্তুটো কি হয় মই তেতিয়াই দেখিছোঁ। কিন্তু এতিয়া কৰি পেলাই মোৰ মন যায়, আমাৰ থিয়েটাৰ কেতিয়াবা শ্ব' সোনকালে শেষ হৈ গ'লে ওচৰত যদি থিয়েটাৰ চলি থাকে, তো মই যাই পেলাই চাওঁ, খুব ভাল লাগে, মানে নিজে একো কাম কৰিব নালাগে, বেলেগৰ পাৰফৰ্মেঞ্চ চাই থাকিব লাগে, গতিকে দৰ্শক হৈ খুব ভাল লাগে মানে। দৰ্শক হৈ এটা আমেজ এটা বেলেগ আৰু। কিমান চনত আপুনি ভ্ৰাম্যমানত আহিছিল? মই 2008। আৰু চলচ্চিত্ৰ অভিনয়ত আপুনি কেতিয়া খুজিছিল? মই 2005। কোনখন চিৰিয়েল কৰিছিল না ভিডিঅ' চং কৰিছিল? মই ফাৰ্ষ্ট এখন মানে VCD ফিল্ম এখন কৰিছিলোঁ, সেইখনৰ নাম আছিলে প্ৰেৰণা। তাৰপিছত মই ৰংপুৰৰ ৰঙিলী, জোনবিৰি, তাৰপিছত কি আছিলে জোনাকী মন, এনেকৈ বহুত কেইখন মই পাহৰিছোঁ এতিয়া, CD ফিল্ম কৰিছোঁ। মই ফিচাৰ ফিল্ম এতিয়ালৈকে নাই কৰা। শংকৰদেৱ থিয়েটাৰত 3খন নাটকে আপোনাৰ জনপ্ৰিয়তা লাভ কৰিছে, এই তিনিখন কোনখন নাটক আপোনাৰ বেছি ভাল লাগে?
মোৰ সঁচা কথা ক'ব গ'লে তিনিখন নাটকেই ভাল লাগে কাৰণ কিয় জানানে কাৰণ তিনিখন নাটকতে বয়াখৰে আছে কাৰণ তিনিখন নাটকতেই মোৰ কেৰেক্টাৰকেইটা একদম কমপ্লিট চেঞ্জ মানে একঘেয়ামি নহয় মোৰ প্ৰথম যিখন আমাৰ ফাৰ্ষ্ট নাইট ড্ৰামা থাকে সেইখন হৈছে বংশমৰ্যাদা ৰাজদীপ দেৰ তাতে মই এগৰাকী খুব ঘৰৰ মানে বাধ্য ছোৱালীজনীৰ কেৰেক্টাৰ কৰিছোঁ যাৰ কাৰণে মই নিজৰ দেউতাকৰ কাৰণে সকলোবোৰ নিজৰ প্ৰেম ভাল পোৱা ত্যাগ কৰি দিওঁ তাৰপিছত ছেকেণ্ড ড্ৰামাখন হৈছে বাপুকণ জিন্দাবাদ তাত মই এগৰাকী খুব উৎপতীয়া গাঁৱলীয়া ছোৱালী এজনীৰ কেৰেক্টাৰ কৰিছোঁ কাৰো কথা নুশুনো নিজৰ মতে চলোঁ কমপ্লিট বেলেগ আৰু থাৰ্ড যিখন আমাৰ চম্পক শৰ্মা ছাৰৰ তেখেতৰ হৈছে বৰবাদ সেইখনত মই এগৰাকী সাংবাদিকৰ কেৰেক্টাৰ কৰিছোঁ যোনে মানে অন্যায়ৰ বিৰুদ্ধে নিজৰ সকলো মান সন্মান শেষ কৰি মানে অন্যায়ৰ প্ৰতিবাদ কৰে ৰাজদীপ দাৰ যিমান নাটক লিখিছে চব বয়াখৰে লিখিছে কি কাৰণটো কি জানে নেকি সেইটোতো এতিয়া মইতো ক'ব নোৱাৰিম কাৰণ তেখেতৰ অলৰেডি বহুত ইণ্টাৰভিউ তেখেতে কৈছে যে তেখেতৰ তেনেকুৱা কোনো নাই ভাল লাগে বয়াখৰটো গতিকে আমিও চাগে ভাবোঁ আৰু আপোনাৰ উচ্চ আছে নেকি কিবা আছে নেকি মোৰ ক্ষেত্ৰততো মই তেনেকৈ একো নাভাবোঁ তেখেতৰ চাগে সেইটো কিবা এটা প্ৰিয় মানে হেৰি হয় কাৰণে ৰাখে চাগে আৰু সেইটো মই ক'ব নোৱাৰিম খং কেতিয়া উঠে মোৰ খং উঠে যেতিয়া নাই খং আছে মোৰ খংটো উঠে যেতিয়া মই কিবা এটা মানে অন্যায় কাম এটা দেখি থাকোঁ মোৰ নিজৰ ক্ষেত্ৰতে হওক বা বেলেগৰ ক্ষেত্ৰতে হওক মই যেতিয়া অন্যায় কাম এটা দেখোঁ বা অন্যায় কথা কিছুমান দেখোঁ মই মানে তেতিয়া মনে মনে বহি থাকিব নোৱাৰোঁ আৰু সেইখিনি সময়ত মানে যিমানেই ডাঙৰ মানুহ নহওক মিনিষ্টাৰ হওক কিবা হওক মই মানে সেইখিনি সময়ত কালৈকে ভয় নকৰোঁ কাজিয়া লাগি পাইছে সৰুতে লাগিছোঁ বহুত দুষ্ট আছিল নেকি একদম সাংঘাতিক বহুত মাৰ খাইছোঁ ইনফেক্ট মই এতিয়াও মাৰ খাওঁ মায়ে বহুত মাৰে মৰম কোনে কৰে বেছি দেউতা মায়ে নকৰে নেকি মায়ে কৰে কিন্তু মায়ে মানে খংটো এজনটো কাঢ়া হ'ব লাগিব ন ঘৰত দুইজনে মৰম কৰিলে আমি বেয়া হৈ যাম ন সেইকাৰণে মায়ে ভিতৰতে মৰম কৰে কিন্তু বাহিৰত নেদেখুৱায় আপোনাৰ স্মৰণীয় কিবা কিছুমান ঘটনা আছে নেকি স্মৰণীয় আছে বহুত আছে তাৰ মাজত মই এটা কওঁ মই প্ৰথম যেতিয়া থিয়েটাৰ আহোঁ থিয়েটাৰৰ কষ্টটো মই কেতিয়াও ভবা নাছিলোঁ যে ইমান কষ্ট হয় থিয়েটাৰত আৰু মই ঘৰৰ পৰা কেতিয়াও ইমান দূৰত থাকি পোৱা নাছিলোঁ প্ৰথম যেতিয়া ঘৰৰ পৰা তাকো মই যোৰহাট মৰিয়নি আহিব লগা হৈছিলে ইমান দূৰত তো মই যেতিয়া ঘৰখনৰ পৰা প্ৰথম বিদায় লৈ আহিছোঁ তেতিয়া মোৰ এনেকুৱা লাগিছিল যে মোৰ গোটেই মানে ঘৰখনেই মানে গোটেই লাইফটোৱে যেন মোৰ বহুত দূৰত গুচি আহিলোঁ মই অসমৰ বাহিৰত সেইটো এটা খুব দুখ লগা দিন আছিলে যেতিয়া মাহঁতে মোক কেম্পত থৈ পেলাই গুচি গৈছিলে মোক খুব দুখ লাগিছিলে বহুত কান্দিছিলোঁ আৰু ছেকেণ্ড হৈছে মই ৰিহাৰ্চেল পিৰিয়ডটোত মানে ইমানেই কষ্ট হয় মই শুই যাওঁ ইফালে মানে প্ৰডিউচাৰ বাবলুদাহঁতে মোক বিচাৰি থাকে ক'ত গ'ল সংগীতা মই পিছফালে চোফাত গৈ পেলাই শুই থাকোঁ মই গমেই নাপাওঁ সেইবোৰ সৰু সুৰা কথা কিছুমান কাহিনী আপোনাৰ এতিয়া পটককৈ মনত নপৰিব কিন্তু আছে যথেষ্টখিনি আছে মিঠা অভিজ্ঞতা বুলি ক'বলৈ গ'লে যেতিয়া প্ৰথম মই ভ্ৰাম্যমাণ যাওঁ মোৰ যিখিনি কো আৰ্টিষ্ট আছিলে ৰাজীৱ দা বিশেষকৈ এইবাৰো মই তেখেতৰ লগত আছোঁ হয় ৰাজীৱ দা তাৰপিছত পদ্মৰা গোস্বামী ৰবি দা গোটেইখিনিয়ে মোক বহুত মৰম কৰিছিলে বহুত মোক শিকাইছে বহুত ষ্টেজৰ কথা লাইটৰ কথা বহুত শিকাইছে তো সেইবোৰতো বহুত মোৰ কাৰণে বহুত মানে ডাঙৰ কথা সেইখিনি সময়ত আৰু তিতা অভিজ্ঞতা বুলি ক'লে কিছুমান জেগাত যাওঁ তাৰ য'ত থাকিব দিয়ে কিছুমান মানুহ বহুতেই ভাল কিন্তু কিছুমানে অকণমান আৰ্টিষ্ট বিশেষকৈ ছোৱালী যেতিয়া ভ্ৰাম্যমাণত আহে সেইটো এটা এতিয়াও এটা মানে মানুহৰ মনত আছে যে ছোৱালী যেতিয়া ভ্ৰাম্যমাণত আহে বা থিয়েটাৰত আহে সেইজনী ছোৱালী ভাল নহয় এতিয়াও আছে দেই সেইটো কিন্তু সঁচা কথা সেই ক্ষেত্ৰত তাৰমানে কেতিয়াবা তেনেকুৱা মানুহৰ ঘৰতো আমাক থাকিব দিয়ে যোনে মানে ভাবে যে থিয়েটাৰত থকা ছোৱালী আৰু কিনো হ'ব তো তেতিয়া অকণমান মিছবিহেভ কৰে তেতিয়া বেয়া লাগে সেইটো মই মানে অলপ কেতিয়াবা অকণমান দিগদাৰ পাইছোঁ আৰু চকু নাটকখনৰ কথা অকণমান ক'ব এখন ৰবিদাৰ লগত আপুনি কৰিছিল সেই নাটকখনৰ মোৰ প্ৰথম থিয়েটাৰ মোৰ প্ৰথম নাটক মানে থিয়েটাৰ গৈয়ে প্ৰথম যেতিয়া মই মানে ৰিহাৰ্চেল গ্ৰাউণ্ডত থিয় হওঁ চকু নাটকখনেৰে আখৰা হৈছিলে মোৰ এতিয়াও খুব ভালকৈ মনত আছে মোৰ এতিয়াও ভালকৈ মনত আছে যেতিয়া গ্ৰাউণ্ডত অভিজিত দা আৰু ৰাজীৱ দা ৰবি দা গোটেইবোৰ বহি আছে মই মানে নিজকে চম্ভালিব পৰা নাই মই ক'ত আহি গ'লোঁ মই পাৰিম জানো মই আগতে কেতিয়াও নাটক কৰি নাই পোৱা তো প্ৰথম যেতিয়া মোক মানে ড্ৰামা যেতিয়া কৰায় ৰিহাৰ্চেল যেতিয়া কৰায় তেতিয়া মোৰ কেৰেক্টাৰটো ইমানেই ধুনীয়া কেৰেক্টাৰ অভিজিতাই মোৰ কাৰণে লিখিছে মোক আগতে অভিজিতে কেতিয়াও দেখা নাই বা মই ড্ৰামা কৰা কেতিয়াও নাই দেখা কিন্তু তথাপিতো নতুন ছোৱালী হিচাপত যিমানখিনি মোক কনফিডেঞ্চত লৈ পেলাই মোক কেৰেক্টাৰটো দিছে মই তেখেতক এতিয়াও মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাওঁ বহুত ধুনীয়া এটা কেৰেক্টাৰ প্ৰিয়ংকা বুলি কেৰেক্টাৰ আছিলে নামটো আছিলে মই অন্ধ হৈছিলোঁ মোক মানে বহুত অত্যাচাৰ কৰে মোৰ বয়ে
দাদাই মোক ভাল পায় কিন্তু বৌয়ে মোক বহুত অত্যাচাৰ কৰে কিন্তু মই নিজৰ ৰবিদা মোৰ এগেইনষ্টত আছিলে মোৰ আছিলে ৰবিদাই মোক ভাল পায় মই ৰবিদাক ভাল পাওঁ কিন্তু আমি দেখা দেখি নহওঁ কেতিয়াও নেদেখাকেই ভাল পাইছিলোঁ তেনেকে বহুত সংঘাত গ'ল মোক মানে ৰবিদাই একচুৱেলি মানে টিউব লাইট মাৰি পেলাই মোৰ চকুটো অন্ধ কৰি পেলাই কিন্তু মানে তেখেতেও নাজানে তেখেতে সেইটো কাম কৰিলে ময়ো নাজানো যে তেখেতে সেইটো কাম কৰিছে বহুত ধুনীয়া বহুত ট্ৰেজিক ৰোমান্টিক এভৰিথিং আছিলে তাতে মোৰ বহুত ভাল লাগে নাটকখন আৰু মই যদি এতিয়াও চান্স পাওঁ এতিয়াও পাহৰিছোঁ গতিকে মোৰ চকু নাটকখনৰ নিচিনা আজিলৈকে ক'ব গ'লে আজিলৈকে মই তেনেকুৱা ড্ৰামা তাৰমানে তেনেকুৱা কেৰেক্টাৰ মই এতিয়ালৈকে নাই পোৱা কৰিবলৈ আৰু যদি ভৱিষ্যতে চান্স পাওঁ যদি চকু মানে ৰিমেক হয় বা কিবা হয় মোৰ খুবেই ইচ্ছা আছে যে আকৌ এবাৰ সেই কেৰেক্টাৰটো কৰিব পাওঁ যাতে শংকৰদেৱ থিয়েটাৰ জীৱনৰ এখন নাটকৰ আপোনাৰ সৰু এটা ডাইলগ ক'লে হ'ল মই বৰবাদ নাটকখনৰে এটা ডাইলগ কৈ দিওঁ এই নাটকখনত তাৰমানে মই এটা MLA এজনৰ বিৰুদ্ধে মই নিউজ কৰোঁ কিন্তু চবেই মোক বাধা দিয়ে মোৰ দেউতাও আনকি মোক বাধা দিয়ে তেখেতো পুলিচ SI হয় কিন্তু মোক বাধা দিয়ে কিন্তু মই কাৰো কথা নুশুনো তেখেতৰ বিপক্ষে মই নিউজ লিখোঁ নিউজ লিখাৰ পিছত তেখেতে গম পাই পেলাই মোক হয় মই সত্যত থাকোঁ মই যিটো লিগেল হয় সেইটোৰ ওপৰত নিউজটো লিখোঁ কিন্তু তাৰপিছত মোক মানে কিডনেপ কৰি নি পেলাই মোক ৰেপ কৰাৰ পিছত যেতিয়া মই থানাত যাব খোজোঁ কেছ কৰিবৰ কাৰণে কিন্তু তেতিয়া মোৰ দেউতাই মোক বাধা দিয়ে যে নাযাবা তোমাৰ এজনী ভনীও আছে যে তোমাৰ লগত যিটো হৈছে কাইলৈ তাইৰ লগতো হ'ব গতিকে তুমি নাযাবা তেতিয়া মই দেউতাক কওঁ যে দেউতা তুমি কিয় ভয় খাইছা পুলিচ এজন হৈ পেলাই গতিকে মই থানালৈ যামেই তেতিয়া দেউতাই মোক কোঠাত বন্ধ কৰি থৈ দিয়ে তাৰপিছত মানে মোৰ যিজন হ'বলগীয়া ল'ৰা মানে দৰা তেখেত যেতিয়া আহি পেলাই মোক কয় যে তোমাৰ লগত এনেকুৱা ঘটনা হৈছে গতিকে মই তোমাক মানে বিয়া কৰাব নোৱাৰোঁ তেতিয়া মই দেউতাক মানে চাৰ্চ কৰোঁ তেতিয়া এটা মোৰ ডাইলগ আছে আচ্ছা সেইটো নকওঁ আৰু এটা আছে সেইটো মানে বেছি ভাল যে যেতিয়া মিনিষ্টাৰৰ বিপক্ষে মই নিউজটো লিখোঁ তেতিয়া মোৰ যেতিয়া ৰেপ হৈ যায় তাৰপিছত দেউতাই তাৰমানে মোৰ এটা কম তৰ্কাতৰ্কি কৰে তো সেইটোৰে মই অলপ কৈ দিওঁ মাৰি পেলাবলৈ আমিবোৰ কুকুৰ মেকুৰী নেকি MLA কাৰণে সি নিজকে চৰকাৰ বুলি ভাবি আইন আদালত সকলোকে নিজৰ বহতীয়া কৰি পেলাব যি মন যায় তাকেই কৰিব ইমান দিনে তাৰ বিৰুদ্ধে মাত মাতিবলৈ ইয়াত কোনো মতা মানুহ নাছিল কিন্তু এজনী ছোৱালীটো ওলাইছোঁ তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গতিকে মই থানালৈ যামেই দেউতা তুমি যদি মোক লগত নিবলৈ ভয় খাইছা তেনেহ'লে মই অকলে হ'লেও যাম থিয়েটাৰৰ 3খন নাটক আপুনি একে ডাইলগ আপুনি নমা কৰি থাকিলে বৰ নালাগে নেকি নালাগে কাৰণ মানুহখিনি নতুন পাই থাকোঁ ন অডিয়েঞ্চখিনি নতুন পাই থাকোঁ নতুন অডিয়েঞ্চখিনিৰ আগত আৰু কেনেকৈ বেটাৰ পাৰফৰ্মেঞ্চ কৰিব পাৰোঁ সেইটোৰ চিন্তাটো বেছি হয় মোৰ ক্ষেত্ৰত মই বেলেগৰ কথা নাজানো বাৰু ধন্যবাদ জনাইছোঁ থেংক ইউ তুমিও আহিলা ইয়াতে বহুত ভাল লাগিলে থিয়েটাৰত আছে সকলোৱে চাব এতিয়া চাওক শংকৰদেৱ থিয়েটাৰত